নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰাঞ্জল মাইনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ লৈছোঁ আৰু আজি মই পথাৰলৈ আহিছোঁ। পথাৰত সকলোৱে ধান কাটি শেষেই হৈ গ'ল, আমাৰহে অলপ ধান কাটিবলৈ বাকী আছে। মাহঁতে গৈ ধান দাই আছেগৈ আৰু মই শেহতীয়াকৈ আজি আহিছোঁ পথাৰলৈ। আৰু মোৰ লগত আহিছে এইফালে আমাৰ বা ছোৱালী, আমি দুইটা আহি আছোঁ আৰু বহুত বেছি ৰ'দ। এইফালে জগত পানী লৈ আহিছোঁ আৰু এখন কটাৰী, এনেকৈ আহি আছোঁ আৰু পথাৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি কেনেকৈনো দিনটো পথাৰত পাৰ কৰোঁ তাকে। অ' বেটি, ৰ'দে ধৰিছে নে? তুমি কি পিন্ধিছা এখন? হে, গামোচা পিন্ধিছা? পথাৰলৈ আহি ভাল লাগে নি তোমাৰ? তাই এবাৰ আহি গ'লেহি পথাৰলৈ দেউতাৰ লগত, আকৌ আহিছে মোৰ লগত। এতিয়া তাইক এতিয়া পথাৰতে শুৱাই থৈ দিম ৰ'দত। এইফালে চাওক, আপোনাৰ পথাৰৰ পৰিৱেশটো গোটেই সম্পূৰ্ণ মানুহে ধান দাই শেষেই কৰিলে আৰু ন খায়ো শেষ হৈ গ'ল, কিন্তু আমাৰহে বাকী আছে শংকৰ খেতি। এইফালে গৰু কি ধুনীয়া পোৱালি। ঐ এইফালে খুন্দিয়াব ভালকে। পৰিলে চেণ্ডেলটো দীঘল আকৌ তোমাৰ। একদম পুৰা শুকান হৈ গৈছে, চেণ্ডেল পিন্ধি আহিব পাৰিছোঁ আমি পথাৰলৈ। মাজে মাজে এনেকৈ ৰাস্তা উলিয়াই লয় মানুহে। এইজনী আমাৰ গৰু, এয়া আমাৰ ঘৰৰ পথাৰ পাই গ'লোহি। ধান দাই ৰাখিছে আৰু এইফালে মাহঁতি ধান দাই আছে। দাৱনীসকলে ধান দাই আছে। মুগা কালাৰৰ ফুৰিং, গ্ৰীণ কালাৰৰ। কি পালো চাবিয়া? এনে কি চা? চিনি পোৱা নি তুমি? কি হয় এইটো? ভয় নালাগে তোমাৰ? খাবা নেকি? এতিয়া মই থৈ দিম দেই, তোমাক ৰাতিকে পৰি দিম দেই। হাই কৈ দিয়া। এয়া আমাৰ বা ছোৱালী হয় দেই। নাকত কি ওলাই আছে তোমাৰ? এইফালে চাহ খাব লৈছোঁ আমি সকলোৱে, বিস্কুট। কি খাইছা? বিস্কুট। এইফালে আৰু এইফালে দাৱনী আমাৰ। ইমানে ওখ, বোমা একদম ধানৰ লগত মিলি গৈছে। ধান ওখ, বোমা চাব। বেটিয়ে খুব ভাল পাইছে, দৌৰ মাৰি আহিবলৈ পাইছে, যাবলৈ পাইছে। মোৰ লগতে তাইও একদম
ঘৰলে ভাত আনিছোঁ আহি পামহি আৰু এতিয়া আমি ভাত খাম পথাৰত আমি ভাত খাবলৈ লৈছোঁ সকলোৱে সকলোৱে ধান দাই আছে শেষ হ'বলৈ হৈছে আৰু বেছি নাই অকণমান আছে আৰু আজি খেতি উঠিম খেতি শেষ হৈ যাব বজিবনে নবজে দিয়া apa? Cekap bozigol. Udah apa nih gitu nih? Jadi dindo pothar enege ase pura obostha dal chat ki obostha na tomano এই বস্তুটো কি বুলি কয় ধানৰ মাহি এটো হলে বেটিক ফুটটা দিনি চাও বেটি ধানৰ মাহি এটো দিন দে আবা চক কপাল হাসা হাঁহি দিয়া এইটো এই বস্তুটো কেনেকুৱা লাগিছে এইজনী ধান দাই শেষ হৈ গ'ল খতম আমাৰ আজি খেতি উঠিলো এতিয়া ঘৰলৈ যাওঁ মোনা লৈ লোৱা আমি আহি আছো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আজিলৈ বাই বাই